Hello friends, welcome back to my channel Resmi Blog. আজি আপোনালোকে ইয়াত চাইছে মই আজি এটা বহুত হেলদি আৰু বহুত টেষ্টি ৰেচিপি বনাম। তাৰ কাৰণে মই লৈছোঁ ইয়াত এটা পিয়াজ, এটা জলকীয়া আৰু কেইটামান বিনছ আৰু এটা গাজৰ। আৰু ইয়াত লৈ লৈছোঁ ভাত বাসমতি, সৰু বাসমতি। আৰু এতিয়া আমি এইখিনি কাটি ল'ম। আৰু ইয়াত আমি এইখিনি কাটি ল'লোঁ। আৰু এতিয়া চাই থাকক, গেছ জ্বলাই দিলোঁ আৰু কেৰাহী পাতি দিলোঁ। কেৰাহীত ডাঙৰ চামুচৰ 1 চামুচ তেল দিলোঁ, ৰিফাইন তেল। আৰু এতিয়াতো ইয়াত লকডাউন হৈ আছে। লকডাউন খোলাৰ পিছত মই আপোনালোকক দিল্লী ফুৰাই আছোঁ, নতুন নতুন জেগা। আপোনালোকে প্ৰথমবাৰ দিল্লী যদি আহিব তেতিয়া আপোনালোকক একো প্ৰব্লেম নহ'ব। আৰু এয়া মোৰ তেল গৰম হৈ গ'ল। মই এতিয়া দি দিম পিঁয়াজ, পিঁয়াজখিনি আমি ইমান ৰঙা নকৰোঁ। আমি পিঁয়াজখিনি ইমানটোকে ভাজিম, বেছি আৰু নাভাজোঁ। এতিয়া আমি দি দিম ইয়াত চব্জি গোটেইখিনি, জলকীয়া, গাজৰ আৰু বিনছ। আৰু এতিয়া আমি ইয়াত দি দিম নিমখ কমকৈ দিছোঁ। আপোনালোকে আপোনাৰ সোৱাদ অনুসৰি দি ল'ব। আৰু মই এতিয়া এইখিনি ভাল ধৰণে লৰাই নিসিজোৱালৈকে এনেকুৱা ভাজি থাকিম। আৰু ইয়াত মই অকণমান হালধি গুড়ি দি দিছোঁ। আৰু এইখিনি চাওক ভাল ধৰণে সিজি গ'ল। এতিয়া আমি ইয়াত দি দিম ভাত। তো আমি এতিয়া ইয়াত ভাল ধৰণে মিলাই দিম। আৰু ভাল ধৰণে 3-4 মিনিটমান এইখিনি ভাজি ল'বা। আৰু যদি আপোনালোকে চয়া চচ খোৱা ইয়াত, তেতিয়াহ'লে চয়া চচো দিব পাৰে, মই নাই দিয়া। আৰু এতিয়া হৈ গ'ল, মই নমাই দিছোঁ। চোক কিমান ধুনীয়া লাগিছে ন। আৰু এতিয়া মই প্লেটত উলিয়াই ল'ম। চোক এতিয়া লাগিছেনে? আৰু আপোনালোকে যদি এনেকুৱা বনাই খোৱা নাই তেতিয়াহ'লে খাই চাব, বহুতেই ভাল লাগে। সেইকাৰণে মই আপোনালোকক ভাবিলোঁ কি আপোনালোকক ৰেচিপিটো দেখুৱাই দিওঁ। আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটো আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব।